ধূপধৰাত 2 ছাগলী চোৰাটক হুণ্ডাই ভাৰ্না গাড়ীসহ 7টাকৈ ছাগলী উদ্ধাৰ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, বিআৰ নিউজৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই এই মুহূৰ্তত এটি বিশেষ সংবাদ দিবলৈ ওলাইছোঁ, যি সংবাদে আপোনালোক সকলোৰে চকু কপালত তোলাটো স্বাভাৱিক। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ ছাগলী মাংসৰ দামো আজিৰ তাৰিখত 700 টকা পৰ্যন্ত হৈছেগৈ, এই কথা আপোনালোক সকলোৱে জানে। মাংসৰ মূল্য বৃদ্ধিৰ লগে লগে ছাগলী চুৰেও যেন ন কৌশল অৱলম্বন কৰিছে ছাগলী চুৰিৰ দৰে দুষ্কাৰ্য সংঘটিত কৰিবলৈ। আজি এক তেনে ঘটনাই সংঘটিত হ'ল গোৱালপাৰা জিলাৰ ধূপধৰাত। বিআৰ নিউজে সংগ্ৰহ কৰা তথ্য অনুসৰি নগৰবেৰাৰ পৰা আজি হুণ্ডাই ভাৰ্না গাড়ী এখনত 7টা চুৰি ছাগলী লৈ 2জন যুৱক ধূপধৰাৰ ফালে আহি আছিল। তেনেতে হেকেৰাৰ 3 যুৱকে এই কথাৰ সম্ভেদ পাই গাড়ীখনৰ পিছলৈ আৰু পৰৱৰ্তী সময়ত ধূপধৰা থানাৰ আৰক্ষী বিষয়া ইমদাদুৰ হুছেইনৰ তৎপৰতাত ধূপধৰাৰ ৰাভাপাৰাত গাড়ীখন জব্দ কৰা হয়। উক্ত গাড়ীখনৰ পৰা 7টাকৈ চুৰি ছাগলীৰ লগতে ৰছী, বিস্কুট, চেলোটেপ আদি জব্দ কৰা হয় আৰু 2জন যুৱক বৰপেটাৰ ইমান আলী আৰু নগাঁৱৰ মবিন হুছেইনক আটক কৰা হয়। পৰৱৰ্তী সময়ত উক্ত যুৱক 2জনক আৰু 7টাকৈ চুৰি ছাগলী উদ্ধাৰ কৰি নগৰবেৰা আৰক্ষীক চমজাই দিয়া হয়। ৰিপৰ্ট বিআৰ নিউজ, ধূপধৰা, গোৱালপাৰা। গাড়ীত কি কাৰণত লৈছিল? গাড়ী চুৰ কৰি লৈছিল। আৰু ছাগলীৰ মুখত কি টেপ মাৰি লৈছিল নেকি? নাম কি? টেপ মাৰা আছিল নেকি? ঘৰবিলাক নামটো আপোনাৰ? ঘটনাটো মানে কি, নগৰ মোৰ ঘৰ হেকেৰাত হয় আৰু তেওঁ ফোন মাৰি ক'লে যে নগৰপাৰাৰ পৰা এখন গাড়ী আহি আছে আৰু গাড়ীখনত চোৰাং ছাগলী লৈ আহি আছে, বহুত স্পীডত আহি আছিল। আৰু সেই সূত্ৰে মানে আমি হেকেৰাত 3জন ল'ৰা লগ লাগি সেই গাড়ীখন ৰখাব চেষ্টা কৰিলোঁ যদিও আমি বিফল হ'লোঁ। আৰু অৱশেষত গাড়ীখনৰ পিছা কৰি উপায় নাপায় তেতিয়া ধূপধৰা অফিচাৰক আমি খবৰ দিলোঁ আৰু খবৰ দিয়াৰ পিছত ধূপধৰা অফিচাৰে চেকিং কৰিলে, তাত চেকিং কৰি পেলাই গাড়ীখন প্ৰয়াত্ত কৰিলে। গাড়ীখন কি আছিলে? গাড়ীখন ভাৰ্না গাড়ী আছিলে, হিউণ্ডাই। তেনেকৈ ধূপধৰা আৰক্ষীক জনালোঁ আৰু ধূপধৰা আৰক্ষীক জনাৰ পিছত তেওঁলোকৰ সহযোগত গাড়ীখন ধৰিলোঁ। আৰু এতিয়া গাড়ীখন ভেনা আছিলে নেকি, আৰু পিছত ডেকিত আনিছিলে। ছাগলী 7টা আছিলে আৰু মানুহ 2জন আছিলে। আৰু তাতকৈ আচল কথাটো হ'ল ছাগলী যিখিনি আছিলে গোটেই মুখত টেপ মাৰা আছিলে, আটা মাৰিব নোৱাৰাকৈ। আৰু তেওঁলোকৰ বহুতখিনি বস্তু আছে, বিস্কুট আছে, মানে তেল আছে, যিখিনি বস্তু আমি চিনি নাপাওঁ, যদি আটা মাৰিব নোৱাৰে। সেয়া আৰু এতিয়া নগৰপাৰা আৰক্ষী আহিলে, যিহেতু ঘটনাটো নগৰপাৰাত হৈছিলে, তাতে বুজি ল'লে নগৰপাৰা আৰক্ষী